আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ছেকেণ্ড ইয়াৰৰ ক্লাছ হিষ্টৰী কুৱেশ্যন পেপাৰ লৈ আহিছোঁ 6 মাহিয়া এক্সামৰ। এক নম্বৰীয়া গোটেইবিলাক এনচাৰ তোমালোকক মই দি দিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাই যোৱা আৰু খাতা কলম লৈ তোমালোকে নোট কৰি ৰাখা। মই এনচাৰ দিম এতিয়া। তোমালোকে চাই যোৱা 1 নম্বৰৰ কুৱেশ্যন এইটো, 2 নম্বৰৰ, 3 নম্বৰৰ, 1 নম্বৰীয়া গোটেইখিনি দিয়া আছে ইয়াত। এনচাৰ মই দেখিছোঁ মেইন বুকৰ পৰা। তোমালোকে মেইন বুক চাব পৰা পেজ নম্বৰ দিয়া আছে ইয়াত। এতিয়া 2 নম্বৰৰ কুৱেশ্যন এনচাৰ বিলাক চাই যোৱা তোমালোকে। 2 নম্বৰীয়া বিলাকে তোমালোকক এনচাৰ মই চাই দিম। ইয়াত লিখা আছে 2 নম্বৰৰ ক আৰু খৰ এনচাৰ। তোমালোকে ভালকৈ চাই যোৱা। অংক নম্বৰৰ আছে। 3 নম্বৰীয়া কুৱেশ্যন বিলাক চাই লোৱা তোমালোকে কিতাপত চাই পিনে পেজ নং লেখা আছে ইয়াত চাই পিনে তোমালোকে মেইন বুকৰ পৰা ওলাই ল'ব পাৰিবা এনচাৰ বিলাক। তোমালোকে ভালকৈ চাই লোৱা। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা নেক্সট ভিডিঅ' পাবৰ কাৰণে। আৰু তোমালোকৰ এই হায়াৰ ছেকেণ্ডাৰী এক্সামত ফাইনেল এক্সামত ইয়াৰ পৰা বহুত কমন পৰি যায়। তোমালোকে যোনে ভাবিছে লেটাৰ মাৰিব তেওঁলোকে কুৱেশ্যন পেপাৰ সদায় ফ'ল' কৰিব লাগে।